নমস্কাৰ বন্ধুসকল, মই দিপাংকৰ আপোনালোকক এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আহিছোঁ কেইটামান টিপছ যিকেইটাৰ জৰিয়তে আপুনি আপোনাৰ পুৰণা এণ্ড্ৰইড মোবাইলটো অলপ হ'লেও স্পীড কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে নটিফিকেশ্যন বেলটো দবাই দিব। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম টিপছটো হৈছে আপুনি আপোনাৰ মোবাইলৰ এনিমেশ্যনটো ষ্টপ কৰিব লাগিব। যদি আপুনি আপোনাৰ এনিমেশ্যনটো ষ্টপ কৰে তেনেহ'লে আপোনাৰ মোবাইলটো যেনে হ'লেও স্পীড হ'ব। এনিমেশ্যন ষ্টপ কৰিবলৈ প্ৰথমতে আপুনি আপোনাৰ ডেভেলপাৰ অপশ্যনছটো এনাবল কৰিব লাগিব আৰু তাত গৈ আপুনি এনিমেশ্যনটো অফ কৰিব লাগিব। ছেকেণ্ড টিপছটো হৈছে আপুনি আপোনাৰ মোবাইলত থকা প্ৰি ইনষ্টল এপ অথবা ব্ল'টৱেৰবিলাকক আপুনি আনষ্টল কৰিব লাগিব। যদি ইনষ্টল কৰিব নোৱাৰে তেনেহ'লে ফৰ্চ ষ্টপ বা ডিজেবল কৰিব লাগিব। এই ব্ল'টৱেৰবিলাকক আপুনি যদি ষ্টপ কৰে তেনেহ'লে আপোনাৰ মোবাইলত ইউজ কৰি থকা ৰেমটো ফ্ৰী হৈ যাব আৰু মোবাইলটো যেনে হ'লেও আগতকৈ স্পীড হ'ব। 3 নম্বৰ টিপছটো হৈছে আপুনি আপোনাৰ মোবাইলৰ ষ্ট'ৰেজ খালী কৰি ৰাখিব। আপুনি আপোনাৰ মোবাইলৰ ষ্ট'ৰেজ খালী কৰি ৰাখিবলৈ কিছুমান অপ্ৰয়োজনীয় এপ আপুনি আনষ্টল কৰিব আৰু লগতে আপোনাৰ প্ৰয়োজনীয় ফটোবিলাক চাইন কৰি ল'ব আৰু বাকীবিলাক ডিলিট কৰি ৰাখিব। আৰু লগতে আপুনি এখন SD কাৰ্ডৰ ব্যৱহাৰ কৰিব য'ত আপুনি আপোনাৰ প্ৰয়োজনীয় ফাইলবোৰ আৰু ডকুমেণ্টছবোৰ ছেভ কৰি ৰাখিব। এই 3টা টিপছক যদি আপুনি ইউজ কৰে তেনেহ'লে আপোনাৰ পুৰণি মোবাইলটো আগতকৈ স্পীড হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে নটিফিকেশ্যন বেলটো দবাই দিয়ক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।